সভাভাগ যোৰহাট জিলাই অনুষ্ঠিত কৰিছে। যোৰহাট জিলালৈ আমি আহি আছোঁ সমস্তজন বাট বান্ধৱ আই মাতৃ আৰু যুৱক যুৱতীবৃন্দ আমি সমস্তই একেলগে আহি আছোঁ। খুব ফূৰ্তিত আহিছোঁ, ভাল লাগিছে। আপোনালোকে চাই থাকিব আমাৰ ব্লগ কেনেকুৱা হয়। তাকে এতিয়া যাওঁ বলক, তেনেকৈ চাই ভিডিঅ'টো আৰু স্ক্ৰীণ নপাকৈ তেনেকৈ চাই থাকিব। এতিয়া যাওঁ বলক। আৰু গাড়ী এতিয়া আমি পালোহি আমাৰ কমাৰগাঁও অভাৰব্ৰিজ। এইখন হৈছে আমাৰ কমাৰগাঁও অভাৰব্ৰিজ। আমাৰ কমাৰগাঁৱৰ অভাৰব্ৰিজ কি আমাৰ কমাৰগাঁৱৰ অভাৰব্ৰিজ। আৰু গাইছ আমি এতিয়া ঢেকীয়াখোৱা নামঘৰ পালোহি। এইফালে আছে ঢেকীয়াখোৱা নামঘৰ ভাগ। আমি নাথাকোঁ বাৰু, আমি যাম ইয়াত চাবলৈ আহিছে। তিনিআলি পাৰ হৈ পাৰ হ'ব। A few moments later. ঢেকীয়াখোৱা নামঘৰলৈ মানে টিভি আছে, ইয়াত টিভি চাবলৈ আহিছিলে। আমিতো নাথাকোঁ, আমি যামগৈ। আৰু বিচাৰি নাপালে নেকি? আমি নগ'লো, মই গাড়ীতে থাকিলোঁ। তাতো খুলি থোৱা আছিলে, আমি আকৌ বিদ্যালয় মন নকৰিলে আৰু এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু ইয়াত যাবলৈ ওলাইছোঁ। এতিয়া ঢেকীয়াখোৱা নামঘৰৰ পৰা যাওঁ নেকি ওলাই, তাতে একেবাৰে দেখাম আৰু আহি পাইছোঁ ফাইনেলি। আৰু এইখন গেটত এইফালেদি গেটখন দেখিছে, এইফালেদি এইখন গেটদি সোমাই যাব লাগিব। এতিয়া এতিয়া যাওঁ ভিতৰলৈ সোমাই কৰি চাই থাকক ভিডিঅ'টো। ভিতৰত কি আছে চাওঁগৈ। আহি পালি, বৰ্তমান আহি পাই গ'লোঁ। এতিয়া ইয়াত মিটিং হ'ব বোলে এইফালে নামঘৰটো, মানে নামঘৰ নে হ'ল ভালকৈ ধৰিব পৰা নাই। সোমাই যাওঁ, তাকে ধৰিব পাৰিমগৈ তেতিয়া। আৰু এইফালে টিংকলতে এইফালে মুতিবলৈ গৈছিলে, কৈ দিয়াৰ কাৰণে এইফালে মোক কৈ দিলে। আৰু ৰিণ্টু দা এয়া আছে, দীপক দাও আছে। চাওঁ দীপক দা, কৃষ্ণহে বুলিলোঁ আৰু। এতিয়া যাওঁ বলক, ভাত পানী প্ৰথমতে খাই লওঁ, খাই নাহিলোঁ আৰু চাই থাকিব বলক। ফাইনেলি গাইজ খোৱা ৰিচেপশ্যন আহি পাই গ'লোহি। আৰু এইফালে ৰিণ্টু দা আছে, খাবলৈ ৰেডি হৈ আছে। এইফালে টিংকল আৰু বেকত আমাৰ লগত অহা মানুহখিনি আছে। আৰু এতিয়া খাই লওঁ তেনেকৈ ভাতটো, তাৰপিছত যাম আৰু বাহিৰলৈ বলক। আমাৰ ভাতটো এয়া লাহে লাহে আহি পালেহি। ভাতকেইটা গ্ৰহণ কৰি লওঁ, তাৰপৰা আৰু খাওঁ বলক। 2,000 years later.
গাইছ এতিয়া ভিডিঅ'টো কেনেকুৱা হ'ল গম নাপাওঁ আৰু মানে এনেই অকণ বনাই চালোঁ কেনেকুৱা লাগিলে বাৰু এতিয়া বনোৱা মেলা শেষ হৈ গ'ল আৰু এতিয়া যাওঁ ঘৰলৈ টোপনি ধৰিছে ভোকো লাগিছে আমাৰ গাড়ীখন এইখন মানুহ উঠি আছে লাহে লাহে এইফালে টিংকল আছে চাৰ্জ নাই মোবাইলত চাৰ্জ নাই মোৰটো একেই হৈ আছে তাকে চাৰ্জ নাই মোৰটো সেইকাৰণে ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ ইয়াতে যাওঁ আজিলৈ ইমানে আছিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰি জনাই দিব আৰু নতুন ভিডিঅ'ত পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই বাই